দিল্লীৰ যে যন্তৰ মন্তৰৰ প্ৰটেষ্ট ছাত্ৰ ছাত্ৰীবিলাকৰ বা দেশৰ যুৱকসকলৰ এইটো আমি নৈতিক সমৰ্থন জনাইছোঁ UPPL তৰফৰ পৰা আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে যোৱাকালি আমি দেখিছোঁ JP নেতা ডাঙৰীয়াই আমাৰ ছাত্ৰবিলাকৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত আলোচনা কৰিছে আমি অনুৰোধ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যে প্ৰটেষ্টাৰ্ছ আছে তেখেতসকলৰ লগত আলোচনা কৰি এটা সমাধান উলিয়াব লাগে তেখেতসকলে আমাৰে বাচ্চাবিলাক হয় আমাৰে ভাইটি হয় ভণ্টি হয় আমাৰে দেশৰ নাগৰিক হয় তেখেতসকলে আমাৰ ভৱিষ্যত হয় গতিকে তেখেতসকলে কোনো বেলেগ মানুহ নহয় তেখেতৰ লগত আলোচনা বিলোচনা কৰি সমস্যাৰ সমাধান কৰিব লাগে আৰু সোনম বংশুক ডাঙৰীয়াক আমি বড়োলেণ্ড অঞ্চলৰ পৰা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড দিছোঁ আৰু তেখেত এনেও আমাৰ ভাল মানে চিনাকি হয় মোৰ ভাল বন্ধুও হয় গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰে যাতে তেখেতৰ স্বাস্থ্যৰ মানে বুজ লয় আৰু অতি সোনকালে তেখেতে যাতে যি ভোক হৰতালটো মানে বন্ধ কৰি পেলাই যি ডিমাণ্ড আছে এইটো গণতান্ত্ৰিকভাৱে তেখেতে চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি যাতে সমাধানৰ এটা ৰাস্তা উলিয়ায় এইটো কাৰণে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক আৰু প্ৰটেষ্টাৰসকলকো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে আলোচনাৰ মাজলৈ আহক চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি এটা সমাধান উলিয়াই দেশৰ স্বাৰ্থত যাতে আমাৰ ৰাষ্ট্ৰীয় যে আমাৰ কি কেপিটেল আছে নেশ্যনেল কেপিটেল আছে তাতে কোনো কেৱছ নোহোৱাকৈ দেশৰ প্ৰগতিৰ কাৰণে আপোনালোকে আলোচনা বিলোচনা কৰি এটা সমাধান উলিয়াব লাগে বুলি আমি প্ৰটেষ্টাৰসকলকো আমি অনুৰোধ কৰিছোঁ লাঠি চাৰ্জ কৰাটো বহুত আনফৰ্চুনেট হৈছে আৰু মই ভাবোঁ যে তাতে পুলিচ আৰু ইণ্টেলিজেঞ্চৰ অলপ হ'লেও ফেইলিয়াৰ হৈছে বুলি কিয়না প্ৰটেষ্টাৰসকলে বহুত আগতে 20 তাৰিখত প্ৰটেষ্ট হ'ব বুলি কৈছিল হাজাৰ মানুহ আহিব বুলি গম পাইছিল মানুহে ট্ৰেইন টিকেট কাটি পেলাই দিল্লীত গৈছিল বাছত দিল্লীত গৈছিল প্লেনত দিল্লীত গৈছিল চ' আগতীয়াকৈ গম পাইছিল যে প্ৰটেষ্টটো মানে বহুত ডাঙৰ হ'ব হাজাৰ মানুহ আহিব বুলি তাৰ কাৰণে দিল্লী পুলিচ লগতে ইণ্টেলিজেঞ্চ যে ডিপাৰ্টমেণ্ট আছে তেখেতসকলে প্ৰিপেয়াৰ থাকিব লগা আছিলে কিন্তু ইমান প্ৰিপেৰেশ্যন আমি দেখা নাপালোঁ আৰু যিখিনি পিচফুল প্ৰটেষ্টাৰ্ছ আছে তেখেতসকলৰ ওপৰত লাঠি চাৰ্জ কৰা তেনেকৈ খুন্দুৱা গেছ ব্যৱহাৰ কৰা এইবিলাক মানে অলপ আনফৰ্চুনেট হৈছে আমি ভাবোঁ ভৱিষ্যতত দিল্লী পুলিচ বা ইণ্টেলিজেঞ্চ যে ব্ৰাঞ্চ আছে তেখেতসকলে বেছি প্ৰিপেয়াৰ থাকিব আৰু তেনেকুৱা মব বা তেনেকুৱা প্ৰটেষ্টৰ লগত পিচফুলি কেনেকৈ ডিল কৰিব পাৰোঁ এইটো মানে ভাবিব লাগে কিন্তু বিয়ণ্ড পুলিচ বা পেৰামিলিটাৰী ফ'ৰ্চ আমি কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰোঁ এইটো মানে আগত যেনেকৈ আন্না আন্দোলন হোৱাৰ সময়ত ইণ্ডিয়া এগেইনষ্ট কাৰাপশ্যন মুভমেণ্ট চলি থকা সময়ত মনমোহন সিং চৰকাৰে 3 দিন 4 দিন পিছতে প্ৰটেষ্টাৰবিলাকৰ লগত আলোচনা বিলোচনা কৰিবলৈ এটা মন্ত্ৰী গোট বনাই দিছিলে তেনেকুৱা মন্ত্ৰী গোট বনাই দিব পাৰিল হয় এজন দুজন মন্ত্ৰী ডিপ্লয় কৰিব পাৰিল হয় এই মন্ত্ৰী ডিপ্লয় নকৰিলেও কোনোবা বিউৰোক্ৰেট ছিনিয়ৰ বিউৰোক্ৰেট ডিপ্লয় কৰি পেলাই প্ৰটেষ্টাৰবিলাকৰ লগত আলোচনা কৰি প্ৰটেষ্টটো আগতে মানে 20 তাৰিখ অহাৰ আগতে এইটো সমাপ্ত কৰিব পাৰিল হয় কিন্তু হয়তো চৰকাৰে আণ্ডাৰ এষ্টিমেট কৰিলে ইমান হাজাৰ মানুহ নাহিব বুলি ভাবিছিল কিন্তু লাষ্টত যেহেতু ভাৰত এটা দেশ যোনটো মানে ক'ব গ'লে তেনেকৈ পিচফুল প্ৰটেষ্ট কৰিয়ে স্বাধীনতা লাভ কৰা এটা দেশ হয় আমাৰ দেশৰ যুৱক যুৱতীসকল সদায় সচেতন হয় আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন যেহেতু কৰাটো মৌলিক অধিকাৰ হয় এই আন্দোলন কৰাক চৰকাৰে আগতে মানে বেছি ইম্পৰ্টেঞ্চ দিব লাগিছিল আলোচনা বিলোচনা কৰিব লাগিছিল যি নহওক এতিয়াও সময় আছে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে প্ৰটেষ্টিং ষ্টুডেণ্টছবিলাকৰ লগত আলোচনা বিলোচনা কৰি সমস্যাৰ সমাধানটো সোনকালে উলিয়াব লাগে